নমস্কাৰ টেগেলাৰ অনুষ্ঠানৰ অন্যৈতিক খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু প্ৰযুক্তি জগতখনৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই দিবাকৰ জনপ্ৰিয় মটৰ ব্ৰেণ্ড ৰয়েল এনফিল্ডে গুৱাহাটীত মুকলি কৰে নতুন হান্টাৰ 350 বাহনখন ইতিমধ্যে প্ৰতিষ্ঠানটোৰ বাবে গুৰুত্বপূৰ্ণ বজাৰ হিচাপে পৰিগণিত হোৱা অসমত বজাৰৰ অংশীদাৰিত্ব বৃদ্ধিৰ লক্ষ্যৰে এই বাহনখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয় এই উপলক্ষে গুৱাহাটীৰ 6 মাইল স্থিত ৰয়েল এনফিল্ডৰ শ্বৰুমৰ অনুষ্ঠিত মুকলি অনুষ্ঠানত উপস্থিত থাকে প্ৰতিষ্ঠানটোৰ মুখ্য বাণিজ্যিক বিষয়া য়দবিন্দৰ গোলেৰিয়াকে ধৰি কেইবাগৰাকী শীৰ্ষ বিষয়া 350 ইঞ্জিনযুক্ত এই বাহনখনত বিভিন্ন অত্যাধুনিক সুবিধা সংযোজন কৰা হৈছে আৰু কেইবাটাও ৰঙত মুকলি হোৱা 5টা স্পীডৰ গিয়াৰবক্স একক সিলিণ্ডাৰযুক্ত জে সিৰিজৰ ইঞ্জিন সংযোজন কৰা হৈছে আৰু বাহনখনৰ প্ৰাৰম্ভিক মূল্য হৈছে 1,49,900 টকা Two variants for Hunter. One is a Retro Hunter, one is a Metro Hunter. The Retro Hunter comes in two colors, which is factory silver and factory black. The Metro variant, the Metro Hunter, comes in two color schemes. One is a Dapper scheme and one is a Rebel scheme. Dapper scheme also has three variants. One is a Dapper Ash, Dapper White and Dapper Grey. And the Rebel, which is the topmost variant, that has a Rebel Black, Rebel Blue and Rebel Red. So in all in total, you get 8 color variants in Hunter range throughout, right? So it starts at 149,900. Then the middle is good. It goes to 163,900, and the Rebel series goes at 169,900. That's the ex-showroom price for all three variants. Available CCs, mileage, power? It's a 349cc engine. It's a 350cc engine. It is 20.2 bhp, and it's lightweight. It's punchy. It's around 181 kg for the Rebel series. It has a complete host of GMA accessories. What you see are the bar end mirrors, the tinted fly screen, the sump guard, the leg guards, the LED indicators, and there is a lot more. You can have a tail tidy, and there are oil cap, oil covers. There are small variants which you can do to customize your motorcycle. And if I talk about the wheels, it has 17-inch wheels. It has got alloy wheels and tubeless tires. So it's quite agile, it's quite nimble, and it's lightweight. The seat height is around 790 mm. So that gives it easy maneuverability, and for all people across the country can ride it with more comfort. And that's why, as Yadi sir was saying, throughout the traffic, it gives you a lot more ease to maneuver and to ride around in all the coolest neighborhoods of the world. আহিছো প্ৰযুক্তি জগতখনৰ অন্য এক খবৰলৈ বিশ্বৰ শীৰ্ষস্থানীয় প্ৰতিষ্ঠান হোৱাৰ লক্ষ্য হিৰো চাইকেলৰ দেশৰ জনপ্ৰিয় চাইকেল ব্ৰেণ্ড হিৰোৱে পাঞ্জাবৰ লুধিয়ানাত এটা উন্নত নিৰ্মাণ প্ৰকল্প স্থাপনৰ নামত প্ৰায় 400 কোটি টকা বিনিয়োগ কৰিছে তদুপৰি দুটা পৰ্যায়ত মুঠ 600 কোটি টকা বিনিয়োগ কৰা হ'ব বুলি প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়ে আৰু এই সন্দৰ্ভত হিৰো চাইকেলৰ সঞ্চালক অভিষেক মুঞ্জালে কয় যে লুধিয়ানাত স্থাপন কৰা নতুন প্ৰকল্পটোৱে ই চাইকেলৰ নিৰ্মাণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব সম্প্ৰীতি পূৰ্বৰ প্ৰকল্পত বছৰি 5 লাখখন চাইকেল নিৰ্মাণ কৰি আহিছে প্ৰতিষ্ঠানটোৱে আৰু মুঠ উৎপাদন হোৱা চাইকেলৰ ভিতৰত 10% হৈছে এই চাইকেল আৰু হিৰোৰ ই চাইকেল আমেৰিকা আৰু ইউৰোপৰ বজাৰত যোগান ধৰাৰ উদ্দেশ্যে নতুন আঁচনি গ্ৰহণ কৰিছে প্ৰতিষ্ঠানটোৱে বিশ্বৰ শীৰ্ষ 5খন ই চাইকেল নিৰ্মাতা প্ৰতিষ্ঠানৰ তালিকাত হিৰোক প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে নতুন আঁচনি গ্ৰহণ কৰা হৈছে বুলি সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে পৰৱৰ্তী খবৰ তিনিটা স্বয়ংক্ৰিয় ফুলফিলমেন্ট চেণ্টাৰ স্থাপন কৰিব ফ্লিপকাৰ্টে ওয়ালমাৰ্টৰ মালিকাধীন ই-কমাৰ্চ প্ৰতিষ্ঠান ফ্লিপকাৰ্টে অহা 3 বছৰত তিনিটা নতুন স্বয়ংক্ৰিয় ফুলফিলমেন্ট চেণ্টাৰ স্থাপনৰ পৰিকল্পনা কৰিছে ইয়াৰে এটা কেন্দ্ৰ গুজৰাটৰ মানেচাৰত নিৰ্মাণ কৰি থকা হৈছে আৰু বাকি দুটা ফুলফিলমেন্ট চেণ্টাৰ স্থাপন কৰা হ'ব দক্ষিণ আৰু পশ্চিম বংগত এই পৰিকল্পনা সন্দৰ্ভত ফ্লিপকাৰ্ট গ্ৰুপৰ জ্যেষ্ঠ উপাধ্যক্ষ আৰু যোগান শৃংখলৰ মুৰব্বী হেমন্ত বদ্ৰীয়ে জনায় যে নতুন ফুলফিলমেন্ট চেণ্টাৰ কেইটা স্থাপনৰ নামত 3,600 কোটি টকা বিনিয়োগ কৰিব ফ্লিপকাৰ্টে আৰু প্ৰতিষ্ঠানটোৱে ইতিমধ্যে পশ্চিম বংগত এনে ধৰণৰ বৃহৎ প্ৰকল্প হিচাপে দাবী কৰে ফ্লিপকাৰ্টে অহা 2024 চনৰ ভিতৰত কাৰ্যক্ষম হৈ উঠিব মানেথাৰৰ নিৰ্মীয়মান প্ৰকল্পটো আৰু মুৰব্বীগৰাকীয়ে লগতে জনায় যে এই কেন্দ্ৰকেইটা পৰম্পৰাগত ফুলফিলমেন্ট চেণ্টাৰটোৰ তুলনাত অধিক সামগ্ৰী মজুত কৰিব পাৰিব আৰু তদুপৰি কম মূলধন আৰু কম পৰিচালনা ব্যয়ৰে 30 পৰা 50% অধিক মজবুত হ'ব এনে ফুলফিলমেন্ট চেণ্টাৰসমূহ আৰু উল্লেখযোগ্য যে ফ্লিপকাৰ্টে অনাগত উৎসৱৰ সময়ছোৱাত যোগান শৃংখল শক্তিশালী কৰাৰ উদ্দেশ্যে 50,000 লোকক নিযুক্তিৰ পৰিকল্পনা কৰিছে প্ৰযুক্তি জগতখনৰ অন্য এক খবৰ অচিৰে মুকলি হ'বলগীয়া আইফোনৰ 14 সিৰিজৰ স্মাৰ্টফোনসমূহ 2 মাহৰ ভিতৰতে ভাৰতত উৎপাদনৰ কাম আৰম্ভ হ'ব এপলে চেনাত থকা ফক্সকনৰ প্ৰকল্পত আইফোনৰ শেহতীয়া মডেলটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব ভাৰতত নিৰ্মাণ হোৱা এই আইফোনসমূহ অহা নৱেম্বৰৰ পৰা দেশৰ বজাৰত উপলব্ধ হ'ব
আৰু ইফালে মাৰ্চিডিজ বেঞ্চ ইণ্ডিয়াই দেশৰ বজাৰত মুকলি কৰিলে নতুন বৈদ্যুতিক বাহন GEQS 53 এই গাড়ীখনৰ এক্স শ্বৰুমৰ মূল্য হৈছে 2.45 কোটি টকা আৰু এইখনে হৈছে ভাৰতৰ আটাইতকৈ ব্যয়বহুল আৰু অধিক মাইলেজ আগবঢ়োৱা বৈদ্যুতিক বাহন গাড়ীখনে এবাৰ চাৰ্জত 526 ৰ পৰা 586 কিলোমিটাৰ মাইলেজ আগবঢ়াব আৰু প্ৰতি ঘণ্টাত গাড়ীখনৰ সৰ্বোচ্চ গতিবেগ হ'ব 250 কিলোমিটাৰ আৰু ইয়াত ডোৰ ফ্লাছ বৈশিষ্ট্য সংযোজন কৰা হৈছে আৰু যাৰ জৰিয়তে দৰ্জাৰ হেণ্ডেলত স্পৰ্শ কৰাৰ লগে লগে দুৱাৰখন খোল খাব আৰু তদুপৰি গৰিলা গ্লাছৰ সৈতে 56 ইঞ্চিৰ MBQX আগবঢ়োৱা হৈছে আৰু ইয়াত 3D মেপ ইনকাৰ গেমিং ফাংচনেলিটি কেমেৰাৰ গতি বিধিকে ধৰি বিভিন্ন সুবিধা গ্ৰহণ কৰিব পাৰিব আজিৰ টেক এলাৰ্ট অনুষ্ঠানত ইমানেই সবিশেষ খবৰৰ বাবে চাই থাকিব বাতৰি 24 ধন্যবাদ